বুঢ়াইজনী গুচি গ'লগে উপায় এৰা সেইজনী গুচি গ'লগে তাই কিমান মৰমত ৰাখিছিলো তাই হেনো ইয়াত কাম কৰিব নোৱাৰে একদম আলাখৰ লাও হেনো আৰু সেই তাই হুল পিন্ধিব কিবা এটা খাব হাতৰ নখ ছিগিব চৌ তৌ একো নুধুৱেও হা মই বাৰু এতিয়া সেই বোৱাৰীজনী আনি পেলানি এই ঘৰৰ কাম কৰিব লাগে নে বাৰু আমাৰ তেজখোৱাতে জানানে অকল সেইজনী পোকতে লাগি আছে তাই এইখনখন নাথাকো বুলি গুচিয়ে গৈছেগে আকৌ মোৰতো আকৌ বুজি পাবও লাগিব নহয় এইবোৰ ছোৱালী সেই বনৰ পক্ষী মই আৰু কবলৈ বাট নাই আৰু মোৰ ছোৱালী হ'ব লাগিছিলে তাইক এটা মেখেকা দিলোহেঁতেন হেকা দিও লাভ নাই আজিকালি ছোৱালী কথা ক'ব নালাগে নহয় জানো সেইটোৱে আপুনি এতিয়া বুজি পাই হেৰি কৈছে সেইবোৰ আকৌ বুজি নাপায় নহয় গম পায় নাই মাকজনী কি হা মাকজনী মোৰ সৈতে একেলগে মই বোলো আমি একেলগে পঢ়িছো আমি তেতিয়াই ভাবিছিলো বোলে একেখন ঘৰতে আমি দুইজনী বিয়া হম আমি এতিয়া ভাগ হলো এতিয়া ল'ৰা ছোৱালী হ'ল তাই ছোৱালীজনীকে মোৰলৈ বোৱাৰী কৰি আনিলো হা তাইতো অকমান বুজিব লাগিছিলে আমি দুইজনী কিমান নলেগলে লগা বান্ধৱী আছিলো আয়ো চবে কয় মনালিছা বৰদৈচিলা বোলে তহঁতৰ বোলে লগ নাভাগে আৰু বিয়া হলে বোলে একেখন ঘৰলৈকে বিয়া হবি নি তেনেকেহে কয় এতিয়া সেই কি হ'ল পিছে তাই কেলে মোৰ মূলটো বুজি নাপালেও মই আকৌ তাই সেই দুখটো বুজি পাই পেলানি সেইদিনা আনিবলৈও গৈছিলো বোৱাৰীজনী আয়ো যিখনহে গালে আমাৰ সেই তেজখোৱাটোৱে এতিয়া কান্দি কাটি পাগল হৈ আছে তাক কৈছো তই বোলে সেইজনী ছোৱালী আনিবলৈ কি দৰকাৰ তোক মই সেই ভাল এজনী ছোৱালী আনি দিম আকৌ সেইবোৰ ডিভোৰ্চ নে ডাইভোৰ্চ কিবা যে কয় সেইবোৰ বোলো দি দে নুকুনে পাগলে আমাৰ তেজখোৱাই পাগল নহয় সেইটো ডিভোৰ্চ ডাইভোৰ্চ নে ডিভোৰ্চ নে সেইবোৰ দি পেলাই সিহঁতক এহেঁতে চাব লাগে অকণমান সেইটোহে কৰিম সিহঁতেনো কেনেকে খাই নকৰাকে আপোনালোকক মই নিজৰ ঘৰৰ বুলিয়ে কওঁ চব কথা গম পানে সেইবিলাকো গোটেইখন আকৌ কৈ নুফুৰিবগে এনেও আমাৰ ঘৰলে হুল চুচিয়ে থাকে মানুহে জানো নহয় নকওঁহে জানো নকওঁ ঐ পাগল অকল সেইজনী গতিকেহে মৰিছ সেইজনীক নাপালে তাইজোপা একেবাৰে সেই জীৱনেই নাথাকে কথা হলে কয় আৰে একেবাৰে কান্দি কাটি থাকিব নালাগে মই তোক কৈছো নহয় ভাল ছোৱালী এজনী চাই পেলানি বোলো বিয়া পাতি দিম তাহাঁতকে দেখুৱাই পেলানি একদম পুৰা ধুমধামে 2-3 দিন বিয়া পাতি দিম এদিন গায়ক আনিম এদিন একদম ৰিচিপশ্যন দিম এদিন কিমান ধুমধামেৰে বিয়া পাতি একদম দৰাৰ লগত মানুহ যাব চাবিচোন হা 3খনমান ডাঙৰ মিনি বাছ ধৰিম হা হ'ব এতিয়া সেইখন কৰি থাকিব নালাগে মোৰ অৱস্থা এতিয়া কাহিলো যে তেওঁ মিনি বাছ আয়ো সেইজনী গাতনো কি আছে তাই তোৰ লগত নাথাকো বুলি একেবাৰে গুচিয়ে গৈছেগে আমাক নোকোৱাকে গুচি গ'লগে ৰাতি এডোখৰতে হা তোক কৈছিলে নে মোক কৈছিলে হা কোনেও গমেই নাপায় তাই কেতিয়া গৈছিলগে ঘৰত গৈ পেলানিহে ফোন কৰিছেগে মই বোলে গুচি আহিলো আমাৰ নাযাওঁ আৰু তহঁতৰ ঘৰত বোলে নাথাকো আৰু হা তোক একদম কেনেকুৱা হেৰি ব্যৱহাৰ কৰিছিলে তই সেইবোৰ মনত নাই হলো মই তাইক ভাল পাই আনিছিলো ন জানিছো ভাল পাৰিছিল ময়ো সেই সম্পৰ্কটো ৰাখক বুলিয়ে সেই বিয়া পাতি আনিলো তাইক ভাল বুলি এতিয়া তাই কি কৰিলে হা কি কৰিলে বাৰু মোক মই বস্তু ক'ব ন মই তাইকে আনিম মই বেলেগ কাকো বিয়া নাপাতো মই সেই চক মই তাইকে আনিম তাইকে আনো তেজখোৱা এইজনীয়েনো কিনো যাদু কৰিলে গম নাপাওঁ তাইৰ লগতে লাগি থাকে আনি নিদো সেইটোৱেতো তাকেহে গুচি গৈছে ভালেই হ'ল সেইটোহে কৰিম সেইটোকে কৈছো বোলো ছোৱালীজনী পাইছো মাষ্টৰী চাকৰি কৰে কেলে কম জানো নহয় হ'ব বহক মই চাহ অকণ দিওঁগে ৰ'ব ইমান বেয়া হৈ গৈছো তেজখোৱা পৰা মই একদম বিউটি পাৰ্লাৰলৈও যাব নোৱাৰা হলো গোটেইখনে কয় বোৱাৰীজনী গুচি গ'ল মোক আনি দিবি নে তেজখোৱা তোক কি আনি দিব লাগে তই সেইটো কচোন মোক তাইক আনি দে মই গম নাপাওঁ সেইচব তই সেইজনী গতিকে ইমান মৰি আছ মই তাই নাহে তাই তোৰলে নাথাকো তোৰ লগত নাখাওঁ নেমেলো বুলি কৈ পেলানি গুচি গৈছেগে এতিয়া মই ক'ৰ পৰা আনিব লাগে তাই ভালকে আছিলে মোৰ তোৰ মুখখনৰ কাৰণে তাই গুচি গ'ল তোৰ সদায় এনিটাইম ৰাতিপুৱা গধূলিলে কেকেটা বকি থাকিবি যাবই আকৌ কেলে নকয় তাই কাঁহী বাতিটোকে ভালকে ধুব নাজানে সেইটো কাৰণে কবি আকৌ বোলো ভালকে ধুব নাজানে তই নতুনকে বিয়া হৈ যে শিকাই দিব লাগিব আকৌ তাইক আৰু কিমান শিকাম হা বনৰ পক্ষী ছোৱালী তাই তেজ খাটি আছে তেজ খাবলৈ অৱতাৰ হল হা তোৰ মূৰটো একদম ৱাছ কৰি পেলালে তোৰ সেই মুখখনৰ কাৰণে তোক গুচি যায় মানুহবোৰ কোনো নাই ঘৰলৈ কোনোবা আহিব নাই চবেই কয় এই বৰদৈচিলা মুখখন বৰ চোকা সিহঁতৰ ঘৰলৈ যাব নোৱাৰি মোৰ ইজ্জতটো যায় গাঁওখনত আৰু মানুহজনী কৈ দিয়ে পঠিয়ালি ৰচোন মই এতিয়াই মনালিছা ঘৰলৈ গৈ পেলানি তাই ছোৱালী দিয়ে নে নিদিয়ে সুধি আহোঁগে যদি নিদিয়ে নহয় এটা কথা কিন্তু
তাই ডিভোৰ্চ দিয়া পেলানি তোক কিন্তু মই আকৌ বিয়া পাতিহে দিম আকৌ চাবি আকৌ বিয়া নাপাতিলে নহ'বা মোক একদম ভাল বোৱাৰী এজনী লাগিবই সেইজনী বোৱাৰী মোক নালাগে মই কৈছো এই যদি দিয়ে সেইজনী কাৰণে যদি নিদিয়ে মই তোলে বেলেগ বোৱাৰী এজনী আনিবি মই গছে এডোখৰ পৰা দাঙি নি পেলাই সেইডোখৰ ৰুপিগে গছৰ পুলিহে তেনেকৈয়ে থাক আৰু মই মৰি থাকিমগে কোনোবা দিনা এতিয়া মনটো ভাল লাগিছে পাই বৰদৈচিলাৰ লগত মই একেলগে পঢ়া হলো কি হ'ল তাই পুতেকটো যিহে ধুদৰ পচলা কাম এটা নকৰে মোৰ আকৌ ছোৱালীজনী তাই যাদু মন্ত্ৰ কৰি নিছিলে নে কি কৈছিলে গম নাপাওঁ লৈ গৈছিলে নহয় মই বোলো ভাল ল'ৰা এটালৈ বিয়া দিম বুলি ভাবিলো ল'ৰা এটা চাইছিলো আইঅ সেইটোলৈ গৈ পেলাই তাই এমাহমান থাকিলেগে বাপেকে গুচি আহিলে নহয় এতিয়া ময়ো অল্প নপঠিয়াও নিদো সেইখন ঘৰত খাবগে নোৱাৰে মোৰ ছোৱালী আজি বাপেকে মোমায়েকৰ ঘৰলৈ পঠিয়াই দিলো নহ'লে আকৌ বিচাৰি আহিব নহয় কেলে পঠিয়া মোৰ নিজৰ ছোৱালীজনী ভাল ল'ৰা এটালৈ দিয়াটো বিচাৰি তাহাঁতক সেই ধুদৰ পচলাটোলৈ মই কেতিয়াও দিব নোৱাৰো ইমান গৰম উঠিছে তাইও ওলাই গ'ল নহয় ভাতকেইটা খাই দিলত কিবা ভাগৰ লাগিছে অকণ শুয়ে লওঁ মনালিছা কোননো সোমাই আহকচোন মনালিছা তই যে ডাইৰেক্ট ভিতৰ মানে সি বৰদৈচিলা বাৰু সম্বন্ধত হলো বিয়নী হা এতিয়া তোক বিয়নী বুলি কেনেকৈ মাতো হেৰি নাম কাঢ়িবলৈও বেয়া হ'ল বিয়নী বুলি মাতিবলৈও বেয়া হ'ল চাহ বৰদৈচিলা তই মোক বিয়নী শব্দটো ইউজ নকৰিবি নেকি নকৰো একেলগে পঢ়া আছিলো সেইটোৱে ভাল হা এতিয়া মোৰ ছোৱালী তোৰ ঘৰত নাই নহয় এতিয়া ৰচোন তাকে মই ডিছকাছ কৰিবলৈ আহিছো মোৰ ল'ৰা এটা পাগল তোৰ ছোৱালীৰ কাৰণে ইমান পাগল নাখায় ভাত পানী নোখোৱা নহয় কিনাই মেলি শেষ হৈ গৈছেগে তোৰ ছোৱালীজনী পঠিয়াই দিবি দে সোনকালে কলৈ মোৰ ল'ৰা মোৰ ছোৱালী তোৰ ঘৰলৈ আৰু নেযায় বৰদৈচিলা তাইক মই কিমান কাকুতি মিনতি কৰিছো কালি দিনৰ দিনটো ধূপ জনালৈ তাৰ মুখৰ আগত বহি আছো বুলি যাগে ছোৱালী তাই নাযায় আৰু কেলেনো যাব কচোন তোৰ ঘৰনো আছে কি তহঁতক সেই বেয়াও লাগে গম পাইছ ন তোৰ মানুহজনে ইমান কষ্টকে হাজিৰা কৰে সেই পইচাকেইটা বোলে ঘৰখন চলায় পুতেক হৈছে মদ খাই ঘূৰি ফুৰে মই ক'লো একো নহয় তই বুজালেতো ভাল হ'ব তাই নুবুজা এতিয়া নাই মোৰ মায়েকৰ ঘৰলৈ গ'লগে আৰু সেই তাক কৈ দিবলৈ কোন কথাটো যদি নাযায় ডিভোৰ্চ সেইটো দিয়াটো সোনকালে ব্যৱস্থা কৰ তোৰ ছোৱালীও সেই মুকলি হওক মোৰ ল'ৰাও মুকলি হওক হা মই তেতিয়া তাক মই বেলেগকে একদম ধুমধামেৰে বিয়াখন ছোৱালী মই তাকেই কৈছো তহঁতৰ হেৰি ল'ৰাটোক কবি এপ্লাই কৰিবলৈ কিবা কোৰ্টত তোৰ চিনাকি নাই জানো উকিল চিকিল আমাৰ লগত সেই খুৰীদেউ কেলে নহয় জানো উকিল তাই ওচৰলৈকে জামুলা বিকাইলে গৈ পেলাই আমি সিহঁতৰ ডিভোৰ্চটো কৰাই দিব লাগে হয় গম পাইছ এইবোৰ বিয়নী বেয়া আহে আৰু মোৰ ছোৱালী তোৰ ল'ৰাটোলৈ নিমিলে নহয় গম পাইছো নাই সঁচাকে দেই কিনো একদম ডাঙৰ বিপদখন আনি লোৱা ঘৰখনলৈ গম নাপাওঁ এতিয়া চবে হাঁহিবলৈ লৈছে আৰু বোৱাৰীৰ গ'লগে বোৱাৰীয়ে তোৰ লগত খাব নোৱাৰে এতিয়া মোৰ বদনামে গৈছে গম পাইছা নাই কৈ দিবি বোলো চাই নগলি সি কেলে মোৰ বোৱাৰী ভাল নেবে চাই নগলি কেলে সেইটোৱে বনাপখী ছোৱালী বোলো সেই তাই বোলো তেজ খাতি ছোৱালী বোলো একো ঘৰৰ কাম কৰিব নাজানে মনালিচাই বোলো একো নিশিকালে মোৰ ঘৰত আহি পেলাই একদম ৰাজধানী হৈ খাবলৈ মোৰ ছোৱালী বেয়া বুলি কবি তোক গোটেই চুকা মানুহে এনেকুৱা নাই নহয় ঠিকে কৈছে তেতিয়াহ'লে তোৰ পৰা খাব নোৱাৰে বুলি তোৰ মুখখন যিহে লাও পাত কচু বা দিনৰ দিনটো মদ খাই গিয়াৰ লগত ঘূৰি ফুৰা পুতে এটা হৈ মদ খাই পেলাই গোটেই কাম বন নকৰে তহঁতকে নাটনি খুলিয়া ঘৰলৈ মই চাইল দিব নোৱাৰো নহয় ভালে কৰিলে তাই গুচি আহিলে আৰু নাযায় যা ডিভোৰ্চ কি দিবি ইয়াৰ নাই চন্দালে খুলি চৰিয়াম যা সোনকালে ডিভোৰ্চ দি দিবি মোৰ ল'ৰা মুঠতে মুকলি কৰি দে মোৰ ল'ৰা মই বেলেগ ছোৱালী বিয়া পাতোগে কাইলৈ ভিতৰত কৰি দিবি যা মোৰ ছোৱালী তোৰ পুতলা নিদিহে পাইছে গিয়েকে মদ খাই তাইও মদ খাই পুতেকেও মদ খাই ভাল মদ আহি গ'লে গৈছিলে আমাৰ এজনী ঠিক নাই তাহাঁতৰ ঘৰলৈ গৈ পেলাই কিজনী মদে খাবলৈ শিকিলে এজনী মোৰ মাকে ঘৰলৈ ফোন এটাই কৰিব লাগিব কেলে দিম আকৌ ডিভোৰ্চ সোনকালে দিব লাগিব মই সেই মুখখন আহিছে চুকা মানে ঠিকেই কৈছে এটা কথা দিছে আকৌ মোৰ ছোৱালীয়ে কামৰ কৰাটোও নাজানে তাইও বেয়াকে কোৱা নাই এই কাম চাপ শিকাব লাগিব মা আজি গৈছে তাই আহিলে হয় আৰু অন্তত মনটো মোৰ ভাল লাগিব এইকেইদিন মোৰ মনটো বহুত বেয়া মোৰ মা আহিছে মা কি হ'ল তাই আহিব নাই বাৰু আহিলে নাই নাহে তই সেইবোৰ আশা বাদ দে তাই সেইবোৰ মোমাইকৰ ঘৰলৈ পঠিয়াই দিলে মনালিছে তাই হেনো একদম পুৰা ধনী ল'ৰা এটালৈ হেনো বিয়া দিব গম পাইছনে আৰু ময়ো তোক তাহাঁতকে দেখুৱাই তোকো মই ধনী ছোৱালী এজনী চাই পেলাই বিয়া পাতি দিম একেটা ডেটতে বিয়া পাতিম হা তাহাঁতি যিটো ডেটত বিয়া পাতে মই তোক সেইটো ডেটতে বিয়া পাতি আনিম ছোৱালী নহয় মই তাইক পলুৱাই লৈ আহিম মোমাইকৰ ঘৰৰ পৰা পলুৱাই লৈ আহিম নালাগে সেইবোৰ বনপক্ষী ছোৱালী মোৰ ঘৰলৈ আকৌ সোমাবহি নালাগে যি বস্তু ওলাই গৈছে ওলাই যাওক দে আকৌ বাটৰ কৈছো গা ঘঁহি ল'বলৈ নাই গম পাইছনে ধুনীয়া ছোৱালী এজনী মমাইৰক চাবলৈ কৈছো মমাইৰে চাব এইকেইদিনতে খবৰ দিব আৰু আমি ধুনীয়া ছোৱালী এজনী বিয়া পাতি আনিম আৰু এইখন ঘৰত একেবাৰে জাক জিলিকা হৈ থাকিব তাই সেইজনী মনাইছে যে কি ভাল হা
ৰং কৰিব নাজানে তাই এজন ৰূপে চাবিনে লাবণীয়ে চাবিনে আইঅ উঠ এখোপা আঁকি ল'বা উঠটো ডাঙৰকে ৰঙাকে হেৰি কি হাবি মাজত থকা ভূতটো লেখীয়া লাগে সেইবোৰ কৰিব নালাগে সেইবোৰ কৰিব নালাগে মই কাকো মই বেলেগৰ বিয়া হ'লে মই তাইকে পাতিম বিয়া পাতিলে তাইকে আনিম এই ল'ৰাটো মই বলাব পৰা নাই দেই বলাব পৰা নাই তেজ খাটো উপায় নাইকিয়াও হৈছে মোৰ ঘৰ বাৰী নাইকিয়া হৈ গৈছেগৈ মোৰ জীৱনত